স্কুল গোটেই অসমতে অহাকালিৰ পৰা ক্লাছ 5লৈকে স্কুল বন্ধ থাকিব। All school up to class 5 will be closed down, entire Assam. Private, public, shop up to 30th January. 30 January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত class 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8. হেলথ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব, সাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে, হেলথ ডিপাৰ্টমেণ্টে ডিষ্ট্ৰিক্ট নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8লৈকে বন্ধ কৰক। চ' বিগিন উইথ ক্লাছ 5, কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8লৈকে বন্ধ কৰিব। আৰু যি 9-10 খোলা থাকিব আৰু 11, 9, 10, 11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব, ৰোটেশ্যনেল বেচিছত। 12টো এজ ইউজুৱেল থাকিব, তেওঁলোকৰ পৰীক্ষা আছে। 9, 10, 11 এইটো সপ্তাহত ৰোটেশ্যনেল বেচিছত চলিব। তাৰমানে এজনে এটা ক্লাছে 3 দিন পাব। So 9 will be 3 din, 10 will be 10 days. 11 will be 3 days, but 3 বা 4 days যেটো এডুকেশ্যন ডিপাৰ্টমেণ্টে ঠিক কৰে 50% বুলি ক'লে যেটো পৰিব, কিন্তু 12 will be full class, 12 and তাৰ ওপৰত পুৰা ক্লাছ থাকিব। ইঞ্জিনিয়াৰিং, মেডিকেল কলেজ, টেকনিক্যাল ইনষ্টিটিউশ্যন will run as usual, তাতে কোনো ৰেষ্ট্ৰিকশ্যন নাই। 9ৰ পৰা 11লৈকে 9, 10, 11 ৰোটেশ্যনেল চলিব। অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব। 9, 10, 11 আমি এইটো বিচাৰিছোঁ যে ৰোটেশ্যনেল চলক, যাতে স্কুলখনত ভৰ্তি হৈ নাযায় ষ্টুডেণ্ট। আজি যদি 9 আহিছে, অহাকালি 10 আহিব। হা টাইমটো এডুকেশ্যন ডিপাৰ্টমেণ্টে যিটো নৰ্মেল স্কুল আৱাৰ্ছ হ'ব, এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিফিকেশ্যন ইছ্যু কৰিব যে 9 কোনবাৰে আহিব, 10 কোনবাৰে আহিব। এইটো এতিয়ালৈকে 30 জানুৱাৰী, উইথ এফেক্ট ফ্ৰম ডে আফটাৰ টুমৰো। কালি এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিফিকেশ্যন দিব, পৰহিৰ পৰাইটো লাগিব। কিন্তু ক্লাছ 5লৈকে যিটো বন্ধ, এইটো ফ্ৰম টুমৰো লাগি যাব। গুৱাহাটীত ক্লাছ 8লৈকে যিটো বন্ধ, এইটো অহাকালি লাগি যাব।